স্মৃতিৰ এটা ধুনীয়া টোপোলা আৰু সপোন যেন লগা 2টা বছৰ। উফ, কেনেকে যে পাৰ হৈ গ'ল নহয়। ভাল লগা সময়বোৰ চাগে এনেকুৱাই, জীৱনত প্ৰথমবাৰৰ বাবে অচিন ঠাই এটুকুৰাত অচিন মানুহ এখিনিৰ মাজত নিজৰ ঘৰ বিচাৰি পাইছিলো। বাৰু যি কি নহওক, জীৱনটোতো এনেকুৱাই অস্থায়ী, কিন্তু মৰমবোৰ যেন চিৰস্থায়ী হৈ ৰওক। অ'কে, মনটো বেয়া লাগি আছে বুলি ফটোশ্বুটটো মিছ কৰিব নোৱাৰি। আমাৰ জুনিয়ৰসকলে ইমান ধুনীয়াকৈ আমাক ৱেলকাম কৰিলে, আমাৰ একদম পূৰা আৰ্টি উতাৰি দিছে আৰু এইফালে দেখিছেনে কি লিখা আছে, বেষ্ট ছিনিয়ৰ। সকলোখিনি ইমান ধুনীয়া এৰেঞ্জমেণ্ট, কিন্তু তাৰ মাজতো আমাৰ দুৰ্ভাগ্য কি জানেনে, দাদাক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ ফেয়াৰৱেল। তাৰপিছত ছাৰ বাইদেউ সকলোৱে আমাক শুভেচ্ছা জনালে, আশীৰ্বাদ দিলে আৰু অলপ কালচাৰেল ইভেণ্টছ হ'ল। বাট দিছ যি কি নহওক, বাকীখিনি এৰেঞ্জমেণ্টৰ দৰেই খানা খুব ধুনীয়া হৈছিল।